হেল্ল' বন্ধু বান্ধৱসকল, স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ'লৈ। কৃষ্ণকান্ত সন্দিকৈ ৰাজ্য মুক্ত বিশ্ববিদ্যালয় 6th চেমিষ্টাৰ লাৰ্ণাৰসকলৰ এডমিশ্যন চলি আছে। তেওঁলোকৰ এডমিশ্যন ষ্টাৰ্ট হৈছে 4 তাৰিখ 4/2024 আৰু তেওঁলোকৰ এডমিশ্যনৰ লাষ্ট ডেট দিয়া আছে 4 তাৰিখ 5 মাহ 2024। তেওঁলোকে এডমিশ্যন কৰিব পাৰিব আৰু সোনকালে এডমিশ্যনটো কৰা ভাল, যিহেতু ছাৰ্ভাৰৰ প্ৰব্লেম। আপোনালোকে আপোনালোকৰ মোবাইলৰ সহায়তে এডমিশ্যন কৰিব পাৰিব বা এডমিশ্যন ল'ব পাৰিব। 6th চেমিষ্টাৰৰ এডমিশ্যন চলি আছে আৰু আপোনালোকে আপোনালোকৰ মোবাইলৰ সহায়তে এডমিশ্যন ল'ব পাৰিব। ডিছক্ৰিপশ্যনত লিংক দিয়া আছে, আপোনালোকে তাত ক্লিক কৰিলে এইটো পেজ আহিব। ইয়াত আহি আপোনালোকে দেখিব পাৰিব যে ডিগ্ৰী 6th চেমিষ্টাৰৰ এডমিশ্যন, তাৰপিছত লিখা আছে যে ষ্টাৰ্ট ডেট, ইন ডেট, লগতে আপোনালোকৰ কিমান টকা ফিজ দিব লাগিব এইটো লিখা আছে। BA 5th চেমিষ্টাৰ যিটো ৰেগুলাৰ বা BA 6th চেমিষ্টাৰ যিসকলৰ বেক আছে তেওঁলোকে এডমিশ্যন কৰিব পাৰিব আৰু কিমান টকা লাগিব ইয়াত লিখা আছে। লগতে ষ্টেটাছ বুলি এটা লিখা আছে, তলত লিংক দিয়া আছে, তাত যদি আপোনালোকে ক্লিক কৰে এনেকুৱা এটা নতুন ইণ্টাৰফেচ ওপেন হ'ব, য'ত নেকি আপোনালোকে সেই ডিগ্ৰী 6th চেমিষ্টাৰৰ এডমিশ্যনৰ ফৰ্মখন ওলাই আহিব। ইয়াতে আপোনালোকে ছিলেক্ট ছেকশ্যন, যিটো ছিলেক্ট ছেকশ্যন লিখা আছে তাত ক্লিক কৰি আপোনালোকে 2024টো ছিলেক্ট কৰি ল'ব। তাৰপিছত তলত আপোনাৰ ছিলেক্ট চেমিষ্টাৰটো আপোনালোকে ছিলেক্ট কৰি ল'ব। তাৰপিছত তলত আহিব আপোনালোকৰ ছিলেক্ট প্ৰগ্ৰামত, ইয়াতো আহি আপোনালোকে প্ৰগ্ৰাম ছিলেক্ট প্ৰগ্ৰামত আহি 6th চেমিষ্টাৰৰ 2000 ছেকশ্যন 20, 17, 19 এইবিলাক আপোনালোকে চাই আপোনালোকৰ কোনটা হয় আপোনালোকে ছিলেক্ট কৰি ল'ব। তাৰপিছত তলত আহি আপোনালোকে পাছ কোৰ্চ বা মেজৰ কোৰ্চ আপোনালোকৰ কোনটো কোৰ্চ আছে এইটো দিব। তাৰপিছত আপোনালোকৰ এনৰলমেণ্ট নম্বৰ যিটো আছে এইটো ইয়াত এণ্টাৰ কৰিব। এণ্টাৰ কৰাৰ পাছত আপোনালোকে এইটো যি কেপচাৰ দেখিবলৈ পাইছে কেপচাৰ কোডটো তলত এণ্টাৰ কৰিব। এণ্টাৰ কৰি আপোনালোকে যদি লগইনত ক্লিক কৰে, তাৰপিছত আপোনালোকৰ লগইনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ফৰ্মটো ছাবমিট হ'ব আৰু আপোনালোকৰ যিটো ফিজটো পে' কৰিব লাগিব। এনেকৈ আপোনালোকে নিজৰ মোবাইলৰ সহায়তে আপোনালোকে এডমিশ্যন ল'ব পাৰিব।